ছোৱালীৰ লগত কথা পাতিবলৈ ভয় লাগে তেন্তে কি কৰিব? বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল শুনক, বহুত এনেকুৱা ল'ৰা আছে য'ত ছোৱালীৰ লগত বিন্দাছ হৈ কথা পাতে, একদম আৰামত কথা পাতে, আৰু কিছুমান এনে ল'ৰা থাকে য'ত ছোৱালীৰ লগত কথা পাতিবলৈ ভয় কৰে। তেওঁ ভাবে যে মই কেনেকৈ কথা পাতিম, কি কথা পাতিম? মই কথা পাতিব গ'লে তাই খং কৰিলে বা তাই বেয়া পাই গ'লে নিজৰ ঘৰৰ মানুহক যদি কৈ দিয়ে, এনেকুৱা কথা ভাবিয়েই কথা পাতিব নিবিচাৰে, মানে এভইড কৰি দিয়ে। এই যাব দে, মই কথা নাপাতো, কি কথা পাতিম মই? আৰু কিছুমান ল'ৰাই ছোৱালীজনীক পচন্দ কৰে কিন্তু নিজৰ ভয়ৰ কাৰণে ছোৱালীজনীৰ লগত কথা পাতিব নোৱাৰে। এনেকুৱাত কি কৰিব? বন্ধুসকল চাওক, যদি ছোৱালীৰ লগত কথা পাতিবলৈ ভয় লাগে, আপুনি নাৰ্ভাছ হৈ পৰে। এইবোৰৰ চবতকৈ ডাঙৰ কাৰণ হৈছে আপুনি বেছি চিন্তা কৰে। আপুনি ইমানেই বেছি চিন্তা কৰে যে আপুনি ছোৱালীৰ লগত কথা পাতিব নোৱাৰে। আপুনি চিন্তা কৰে যে যদি মই কথা পাতোঁ, তাই যদি ঘৰত কৈ দিয়ে, আপুনি এইবোৰ বেয়া চিন্তা এৰি দিব লাগিব। তেতিয়াহে আপুনি ছোৱালীৰ লগত কথা পাতিব পাৰিব। যদি আপুনি বেয়া ব্যৱহাৰ কৰি কথা পাতে, তাইও ঘৰত কৈয়ে দিব। সেইকাৰণে আপুনি ভালমতে কথা পাতিব। ছোৱালীৰ লগত কথা পাতিবলৈ ভয় লাগে। ইয়াৰ কাৰণ এইটোও হ'ব পাৰে, আপোনাৰ ভিতৰত ইমান কনফিডেন্স নাই, যাৰ কাৰণে আপুনি বিন্দাছ হৈ কথা পাতিব নোৱাৰে। আপোনাৰ কনফিডেন্স বঢ়াবলৈ মই এটা টিপছ দিব পাৰোঁ। টিপছটো হৈছে আপুনি এনেকুৱা এটা ফ্ৰেণ্ড গ্ৰুপত সোমাওক য'ত ছোৱালীৰ সংখ্যা বেছি হ'ব। আপুনি সদায় এজনী কৰি নতুন ছোৱালীৰ লগত কথা পাতিবলৈ শিকক। চাব আপোনাৰ কনফিডেন্স আহি গৈছে। ইয়াৰ উপৰিও যদি ভয় লাগে, তেন্তে আপুনি নতুন মানুহৰ লগত কথা পাতক। নতুন মানুহৰ লগত কথা পাতিলে আপোনাৰ ভয়, আপোনাৰ লাজ সকলোবোৰ দূৰ হৈ যাব। এই টিপছবোৰ ফ'ল' কৰিলে আপুনি ছোৱালীৰ লগত বিন্দাছ হৈ কথা পাতিব পাৰিব। বন্ধু-বান্ধৱীসকল, মই ভাবোঁ আপোনালোকৰ সমস্যাটো দূৰ হৈ গ'ল। যদি এই ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও সহায় কৰিছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত, আৰু কমেণ্ট কৰিব আচলতে ভিডিঅ'টো কেনে লাগিল।